কি কৈ আছিলে ভাত পানী যা যোগাৰ কৰিলে নেকি আমাৰ নক'ব ভাতলৈ যাবই পৰা নাই পাই ল'ৰা ডাঙৰ হৈ আহিছে যে গধূলি সদায় পঢ়া টেবুলত বহিব লাগে জানা নাই ল'ৰাৰ লগত সমানে নক'ব আৰু মই আগে বহিবগৈ লাগিব পঢ়া টেবুলত তাৰপিছতহে ল'ৰা যাব ঢেৰ লেঠা সেইবিলাক কিনো ক'ব আৰু আজি যেনিবা বেছি পঢ়াবলৈ নাছিলে আৰু হোমৱৰ্ক কেইটামান আছিলে মই বোলো মাইনা তই নিজে কৰিবিচোন আজি হোমৱৰ্ককেইটা পিছত মই চাই দিম বাৰু পাৰিব বাৰু মাইনাই মই বোলো অকণমান দেৰি বোলো অনলাইনটোকে গৈ আহোঁগৈ সেইদে বোলে আহিলোঁ বাৰু আমাৰ বহুত দিন আহিব পৰা নাই মানে কিনো ক'ব আৰু এইবিলাক ৰামফা লম্বা কাহিনী কেতিয়াবা সময় সুবিধা মিলাই কম দেই এতিয়া নকওঁ খালি কৃষ্ণ মই এখা কি কৈ পালোঁ বাৰু চাওক দাইদেউক নধৰিব দেই ইছ ৰাম আমাৰ মাইনা আজিকালি স্কুলৰ পৰা ভালে বেয়া এসোপা কথা শিকি আহে না আহি পেলাই এনে মোকহে কয়হি মই আকৌ তাক কৈ থাকোঁ দেই গালি পাৰি থাকোঁ মই বোলো হেৰি বোলো তই বোলো কিনো ৰামফা চামফা শিকিছ বোলো একদম নকবি বোলো ঘৰত একদম প্ৰয়োগ নকৰিবি এনেকৈ বুলি কওঁ এতিয়া আকৌ মই নিজেহে কৈ পালোঁ চাওক আকৌ বাদ দিয়ক বাৰু সেইবিলাক কথা বাকী হেৰি নহয় ভালে বেয়া মাজতে আছোঁ আৰু জানে নাই আপোনালোকৰ খবৰ খাতি কওকচোন বাকী আকৌ এইবাৰ সেই অসমত নাছিলোঁ জানা নাই পূজাত আমাৰ সেইজনে ফুৰাবলৈ লৈ গৈছিলে এইজনৰ মানে কিবা এয়া এটা চেংচন হৈছিলে দেই ভালেমানকেইটাই পালে বাৰু তাৰপিছত গোটেইকেইটা খালি খৰচ কৰি দিয়া নাই আৰু মাইনা নামত তাৰমানে সেই পোষ্ট অফিচত FD কৰিলে কেইটামান তাৰপিছত ক'লে বোলে তই বোলে সেই গহনা গাঁঠৰি বোলে বনোৱাতকৈ বোলে ব'ল বোলে ফুৰাবলৈ লৈ যাওঁ মই আকৌ ভাবিছোঁ বোলো দিল্লী চিল্লী লৈ যাব নি তাৰপিছত কৈছে নহয় বোলে বাংগালোৰ লৈ যাম মই বোলো বোলো বাংগালোৰলৈ কেলৈ যাম আকৌ দিল্লীলৈ যাম বোলো নহ'লে মুম্বাই যাম বোলো এনেকৈ বুলি কৈছোঁ আৰু নহ'লে কলিকতালৈকে যাম আৰু তাৰপিছত কৈছে নহয় বোলে পিতেৰে পিছত বোলে গৈ পেলাই সেই বাংগালোৰতহে বোলে চাকৰি কৰিবগৈ আজিকালি বোলে চবেই বোলে বাংগালোৰতহে চাকৰি কৰিবলৈ যায় ব'ল বোলে তোক বোলে এতিয়াই দেখুৱাই আনোগৈ এনেকৈ বুলি ক'লা জানা নাই গ'লো আৰু কেনেকুৱা ভাল লাগিলে জানা নাই একদম বেলেগ ধুনীয়া জেগাও একদম চফা একদম মানে ফুলে জালিয়ে গোটেইখন জাতিষ্কাৰ আৰু একদম লম্বা বিল্ডিং একদম বেলেগ ভাল লাগিলে জানা নাই ইফালে পূজা চলি আছিলে নাই মই সেই অসম ছ'চাইটি অসম এছ'চিয়েশ্যনৰ পূজা চাবলৈ গ'লোঁ আকৌ তাত গোটেইখনে মোক চিনি পাইছে নহয় হেঁচা মাৰি ধৰিছে বৌ বুলি পাই তাৰপিছত একদম কৈছে আৰু সেই আপুনি বোলে ষ্টেজত উঠিব লাগিব নহয় দুআষাৰ ক'ব লাগিব এনেকৈ বুলি কৈছে দেই তেওঁলোকৰ কিবা ফাংচন চলি আছিলে নি তাৰপিছত মই বোলো মইনো কিনো ক'ম আৰু ভাইটি মই এইবিলাক কোৱা বোলো অভিজ্ঞতা নাই নহয় বেছিকৈ আমাৰ গাঁৱৰ মেল মিটিঙৰ কথা বেলেগ আৰু এতিয়া সেইবিলাক জেগাত আৰু কিনো কমগৈ আৰু হয় নাই মই কৈছে নহয় বোলে আপুনি বোলে বাংগালোৰলৈ অহা বোলে অভিজ্ঞতাকে ক'ব এনেকৈ বুলি ক'লে ইমান জোৰ দিছে তাৰপিছত উঠি দিলোঁ জানা নাই ষ্টেজত লাজো লাগিছে কি গালোঁ কি পালোঁ নাজানো আৰু মুঠতে তাৰপিছত ভালেই পালে বাৰু তাৰপিছত পিছদিনাখনতো সাংঘাতিক ঘটনা নহয় জানা নাই পিছদিনাখন একদম ফোন আহিছে মোলৈ দেই কোনোবা মানে আনন'ন নাম্বাৰৰ পৰা ফোন আহিছে মই আকৌ ধৰিব পৰা নাই বৌ বুলি সম্বোধন কৰিছে মই বোলো কোননো কৈছে এনেকৈ বোলে কিবা ৰাষ্ট্ৰীয় কিবা সাহিত্য পৰিষদ নে কিবা দেই অসম ভাষাৰ পৰা ফোন আহিছে নহয় মোলৈ তাৰপিছত আৰু কৈছে আপোনাক বোলে এনেকৈ দায়িত্ব এটা দিবলৈ লৈছোঁ এনেকৈ বুলি কৈছে দেই মই আকৌ প্ৰথমতে ভাবিছোঁ দেই মই বোলো কিবা সদস্য মানে এনেকুৱা কিবা এটা মানে সেই ভৰ্তি মাচুল মানে আৰু পইচা খেলা বুলি ভাবিছোঁ আৰু কৈছে নহয় বোলে পইচা পাতি কথা নহয় বোলে আপোনাক বোলে কিবা সহকাৰী সম্পাদিকা নে এনেকুৱা কিবা এটা দেই ডাঙৰ পদবী এটা আৰু তাৰপিছত মোক দিয়েই নহয় মই বোলো মই এইবিলাকত নোসোমাওঁ নহয় আমাৰ বোলো ইমান কাম এইফালে গাঁৱত একদম মানে এইবিলাক গোটৰ মিটিঙৰ পৰা আৰম্ভ কৰি আৰু মই গোটেইখন সামৰিব নালাগে জানাব আৰু কেনেকৈ বোলে সেইবিলাক কৰিম তাৰপিছত কৈছে নহয় তাৰপিছত মই আকৌ কৈছোঁ দেই মই বোলো আজিকালি সাহিত্যত ইমান বোলো ৰাজনীতি মই নোসোমাওঁ তাৰপিছত আকৌ লাজো পাইছে তেখেতে দেই কৈছে নহয় বোলে আমাৰ বোলে একদম জল পট আৰু একো ৰাজনীতি নাই মই বোলো আজিকালি বোলো ৰাজনীতি নাইনো ক'ত হয় না আজিকালি চহৰে নগৰে গাঁৱে ভূঞে সংগীতে সাহিত্যই গোটেইখন দেখোন ৰাজনীতি এনেকৈ বুলি কৈছোঁ আৰু ভালকৈ কৈছোঁ বাৰু দেই তাৰপিছত তেওঁ বেয়া পোৱা নাই বাৰু এতিয়াও মাজে মাজে ফোন কৰে আৰু বছে দেই কয় বোলে বৌ বোলে এতিয়াও বোলে আপুনি বোলে যেনে তেনে বোলে বোলে শাখাত বোলে সোমাই লওক বোলে আপুনি বোলে দায়িত্ব এটা সৰু হ'লেও বোলে দায়িত্ব এটা এনেকৈ ল'ব এনেকৈ বুলি কৈছে আৰু মই বোলো নহয় দায়িত্ব লোৱাটো ডাঙৰ কথা নহয় জানা নাই দায়িত্বটো পালন কৰাটোহে ডাঙৰ কথা হয় নাই এতিয়া মই গোটেই গাঁৱৰ দায়িত্ববিলাক এৰি পেলাই মই ৰাষ্ট্ৰীয় পৰ্যায়ৰ দায়িত্ব ল'বগৈ নোৱাৰোঁ নহয় হয় নাই দায়িত্ববিলাক লৈ কেতিয়াবা মানুহৰ লগত বেয়া পোৱা পুৰিও হৈছে জানা নাই মোৰ তথাপিও আৰু উপায় নাই আৰু যিমান যি হ'লেও দায়িত্ব এটা আছেতো সেইকাৰণে মই একদম মানে পালন কৰি যাওঁ আৰু যি হওক যি নহওক এতিয়া সেইদিনাখন কি হ'ল জানা নাই সেইদিনাখন মানে কথাটো আজি 2 বছৰ মানে হ'ল আৰু আমাৰ প্ৰদীপ দাহঁতৰ ৰাজা তাৰমানে গুডি যে গুণবাইদেউহঁতৰ গুডিৰ লগত তাৰ কিবা পিলিঙি চলি আছিলে হ'বলা দেই তাহাঁতি দুইটা ডাঙৰ আৰু কি আৰু তাহাঁতৰ নিজৰ মাজত যি চলিছে যি মেলিছে আৰু মোৰ আৰু সেইবিলাকত ক'বলগীয়া একো নাই বাৰু তাৰপিছত দুইটা ইটো সিটোৰ প্ৰতি চিৰিয়াছো হ'বলা দেই তাৰপিছত বেয়াও লাগে আকৌ তাৰপিছত দুইটাই মানে ঘৰে কথা পাতিলে নি বিয়াৰ কাৰণে তাৰপিছত আকৌ দুই ঘৰ কিবা কাজিয়া পেচাল নিমিলে মুঠতে আৰু একদম গোটেইখন আৰু হুলস্থুল আৰু জানা নাই তাৰপিছত ৰাজা আকৌ আমাৰ ঘৰ ওলাইছেহি নহয় তেতিয়া মাইনা সৰু একদম মোক কোলাত আৰু তাৰপিছত কৈছে বৌ বোলে আপুনি বোলে কথা পাতিলেহে হ'ব আৰু এনেকৈ তাৰপিছত মই একদম আৰু ভাবিলোঁ দুইটা বোলো ল'ৰা ছোৱালী উদ্ধাৰ হ'ব মই বোলো যাওঁ কথা পাতি দিওঁগৈ তাৰপিছত দুই ঘৰত কথা পাতিলোঁ নাই দুই ঘৰ মুঠতে আৰু অমিল আৰু বুজিছা নাই নিমিলে নহয়
কথাবিলাক। তাৰপিছত মই আহি পেলাই তাহাঁতক ক'লোহি, মই বোলো তহঁতক বোলো ঘৰে বোলো মান্তি নহ'ব, তহঁতি বাদ দে এনেকৈ বুলি ক'লোঁ আৰু। পিছত যেনিবা সেই ৰাজাই যেনিবা পলুৱাই লৈ গ'ল যেনিবা গুডিক, ভালেই হ'ল বাৰু, তাহাঁতৰ নিজৰ মাজতে যি হ'ল যি মেলিলে আৰু। তাৰপিছত এতিয়া যেনিবা সেই গুডি ছোৱালী এজনী হৈছে, আজি 6 মাহমান হ'ল মই খবৰ পাওঁ আৰু। তাৰপিছত এতিয়া সেইদিনাখন সেই আজি 7 দিনমান হৈছে দেই, এই গুণা বাইদেউহঁতৰ ঘৰ আগেদি যাওঁতে যেনিবা সেই দেখিছোঁ আৰু গুণা বাইদেৱে তাৰমানে নাতিনী এজনীক একদম মানে কোলাত লৈ আৰু একদম দিক দিকি টিক টিকি এনেকৈ আৰু দেই, জিলেলে আয়ো জিলেলে একদম তেনেকৈ আৰু জানাই। মই আকৌ ভালো লাগিছে দে, বেয়া পোৱা নাই বাৰু। মই বোলো ভালেই হ'ল চাগে, দুইখন ঘৰ চাগে মিলাপ্ৰীতি হ'ল আৰু তাহাঁতৰ ন। তাৰপাছত আৰু মই বোলো মাত খাৰ দি থৈ যাওঁ দেই গুণা বাইদেউ। একদম গুণা বাইদেউ মোক দেখি আৰু একদম নেদেখা ভাও জুইছে নহয় জানা নাই। মই একদম কেনেকুৱা দুখ লাগিছে। তাৰপিছত মই বোলো নহয় বোলো সেই প্ৰদীপ দাহঁতৰ ঘৰৰ পৰা আহোঁগৈ এপাক কেনেকৈ বুলি গৈছোঁ। প্ৰদীপ দাহঁতৰ ঘৰতো মোক নামাতে নহয় জানা নাই। তাহাঁত দুঘৰ মইহে একদম মিলাপ্ৰীতি কৰাবলৈ গৈ পেলাই নিজৰ তাহাঁতৰ মিলাপ্ৰীতি হৈ পেলাই মই বেয়া হৈ গ'লোগৈ দেখিছে। এইবিলাক দায়িত্ব লোৱা এইবিলাকহে আৰু সেইবিলাকে আৰু। বাকী এতিয়া আকৌ সেই গুণা বাইদেউ তাৰমানে সেই নাতিনীয়েকৰ কাৰণে কিবা এটা অনুষ্ঠান কৰিছে হ'বলা। সেইদিনাখন আহি পেলাই মাতি থৈ গৈছে, লাৱণ্য বাইদেউহঁতক একদম তামোল পাণ দি মাতিছে। আমাক নাই মতা যেনিবা, খবৰ নামাতিলেও একো নাই বাৰু, আমি আৰু কিনো মানুহৰ কথা বেয়াকৈ নকওঁ বাৰু। তথাপিও আৰু এনেই মতা হ'লে ছোৱালীজনীকে গৈ পেলাই এনেই আশীৰ্বাদ এটা দিলোগৈহেঁতেন আৰু আৰুনো কি, খোৱাটো আমাৰ একো তেনেকুৱা হেৰি নাই বাৰু। আৰু এনেও আজিকালি ছাগলী মাংস খাবলৈ এৰিছোঁ জানা না। আমাৰ এইজনৰ ভাগৰ গোটেই ইউৰিক এচিড ওলাইছে, ইমান ওলোৱা নাই আৰু অকণমান বাঢ়িছে যেনিবা। তথাপিও আৰু এতিয়াৰ পৰা কণ্ট্ৰল কৰিবলৈ আৰু মই অকণমান হেৰি কৰিছোঁ আৰু। সেইবিলাকে আৰু যেনেকৈ কৈয়ে আছে এইকেইদিন বোলে হাঁহ এটা খাব লাগিছিলে, ঠাণ্ডা দিনো আহিছে। মই বোলো হ'ব বোলো, খাম বোলো লাহেকৈ এনেকৈ, ইউৰিক এচিডটো অকণমান কমি লওকচোন এনেকৈ বুলি কৈছোঁ আৰু। সেইবিলাকে আৰু কাহিনী। যাওঁ বুজিছে না, বহুত দেৰি হ'ল আজি, বহুত দেৰি কথা পাতিলোঁ। এই বহুত দিনৰ মূৰত অহাৰ কাৰণে আকৌ আপোনালোকৰ লগত কথা পাতিলে মনটো পাতল লাগে না। সেইকাৰণে মই বোলো আহি পেলাই অকণমান দেৰি কথা পাতোঁচোন এনেকৈ বুলি। ভাত বনাবলৈ আছেই, যাওঁ বাৰু দেই। বহুত দেৰি কথা পাতিলোঁ, ভাল লাগিলে বাৰু বহুত দিনৰ মূৰত কথা পাতিবলৈ। আহিছোঁ বাৰু, আকৌ আহিম দেই, নমস্কাৰ।